আমাৰ মাজৰ পৰা এজন এজনকৈ আঁতৰি যোৱা প্ৰতিজন প্ৰজ্ঞাশীল সুবাসী ব্যক্তিলৈ অশ্ৰু অঞ্জলি যাচি মই পাঠ কৰিবলৈ লৈছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আমি ছাঁ হেৰুৱাইছোঁ। বাগৰিছে এজোপা এজোপাকৈ বটবৃক্ষ, বাগৰিছে এজোপাৰ পিছত এজোপাকৈ বটবৃক্ষ, নিমাও মাও সৰ্বত্ৰ। বতাহত বিস্তাৰিত হৈছে বিবৰ্ণ শোকৰ গাথা, সুৱদী সুৰবোৰ গুচি গৈছে প্ৰতিজোপা গছৰ সতে, সুগন্ধি একোখনি নদী হৈ, সুগন্ধি একোখনি নদী হৈ সোঁতে সোঁতে। গছবোৰ এজোপা এজোপাকৈ বাগৰি পৰিছে। এই গছবোৰে প্ৰসাৰিত কৰিছিল ডাল পাত, ছাঁ দিছিল। হৃদয় শান্ত কৰি গছহেন এই মনীষীসকলে ঢাপে ঢাপে গঢ়িছিল সপোনৰ ঘৰ, চিন্তা চেতনা আৰু প্ৰজ্ঞাৰ অম্লান জ্যোতি। অশান্ত সময়ৰ উত্তাল ঢৌৱে আজি খহাইছে গোপনে গছৰ হৃদয়। মাটি আৰু শিপাৰে ইতিহাস ৰচি ছাঁ সামৰিছে। গছবোৰ বাগৰি পৰিছে এজোপা এজোপাকৈ। প্ৰাপ্তিত হাঁহিবলৈ শিকা পৃথিৱীখনে আজি হিয়া ঢাকুৰি কান্দিছে। ছাঁ হেৰুৱাৰ বেদনাত আমি আজি মৰ্মাহত, হৃদয় পুৰিছে, দুচকুত বোবা চকু পানী। আজি আমি যেন উদযাপন কৰিবলৈ শিকিছোঁ গছ হেৰুৱাৰ বেদনা গধুৰ বুকুৰে, নীৰৱতাৰে। উদযাপন কৰিবলৈ শিকিছোঁ আমি আজি গছ হেৰুৱাৰ বেদনা গধুৰ বুকুৰে, নীৰৱতাৰে।